সৃষ্ট বৃন্দাবনী বস্ত্ৰ সেই বস্ত্ৰ আছে লণ্ডন ব্ৰিটিছ মিউজিয়ামত। অসমৰ সকলোৱে সেই বৃন্দাবনী বস্ত্ৰৰ ওপৰত এটা আৱেগ সদায় চোৱাৰ হেঁপাহ আছে। ইতিমধ্যে আমাৰ বৰ্তমানৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰচেষ্টা হাতত লৈছে আৰু সেই প্ৰচেষ্টা সঁচাকৈয়ে আদৰণীয়। যিহেতু এই আৱেগ মানুহে বৃন্দাবনী বস্ত্ৰ চোৱাৰ সেই মনটো আৰু সেই মনটোৰ কাৰণেই মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে লণ্ডনৰ লগত কথা পাতিছে আৰু ২৭ত এই বৃন্দাবনী বস্ত্ৰ অসমৰ সমূহ ৰাইজে দেখা পাব আৰু ইয়াতে ৰাখিব। গতিকে এইখিনি হ'ল আমাৰ জাতিটোৰ কাৰণে এটা ডাঙৰ খবৰ, ভাল কথা যে অসমতো যে ইমান সুন্দৰ শিপিনী আছিল আৰু যি শিপিনীৰ হাতৰ পৰশত সেই বৃন্দাবনী বস্ত্ৰ শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলাসমূহ বৰ্ণিত হাতে বোৱা এখন কাপোৰ। গতিকে এইটো এটা বৰ গৌৰৱৰ কথা অসমৰ কাৰণে আৰু তেনেকুৱাবিলাক গৌৰৱৰ মাজত আমাৰ অসমীয়া সমাজখন সদায় আগবাঢ়ি যোৱাৰ এটা ৰাস্তা আছে আৰু সেই চোৱাৰ পাছত সকলোৱে অনুভৱ হ'ব নিশ্চয় আৰু বহুতৰে আমাৰ আৰু প্ৰেৰণা যোগাব আৰু তেনেকুৱা বস্ত্ৰ বোৱা বা তেনেধৰণে সৃষ্টি মনেৰে আমাৰ বয়ন বিভাগটো আৰু আগবাঢ়ি যোৱাৰ সম্ভাৱনা আমি দেখিছোঁ আৰু সেইটো এটা খুব ভাল খবৰ। গতিকে মই আদৰণি জনাইছোঁ আৰু বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ এই চিন্তা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু কামখিনি হওক আৰু সকলো মানুহে সেই বৃন্দাবনী বস্ত্ৰ দেখা পাব আৰু এইটো এটা ভাল পদক্ষেপ লৈছে। তো আমাৰ মনৰ পৰা এটা ভাল খবৰ বুলি আমি বিবেচনা কৰিছোঁ।